ঘৰতে এনেদৰে অতি সহজতে চুজিৰ লালমোহন বাৰু বনাই খাইছেনে? খাবলৈ খুবেই টেষ্টি হয়। আহকচোন কেনেকৈ বনালোঁ চাওঁ। প্ৰথমে মই চুগাৰ চিৰাপখিনি বনাবৰ বাবে 2 কাপ পানী লৈছোঁ আৰু 2 কাপ চেনি লৈছোঁ। এতিয়া মই চেনিখিনি পানীত এনেদৰে দি দিম। দিয়াৰ পাছত মই ভালদৰে পানীখিনি লৰাই থাকিম যাতে চেনিখিনি তলত লাগি নধৰে। এনেদৰে ভালকৈ লৰাই থাকিম। আৰু চেনিখিনি লাহে লাহে গলিবলৈ আৰম্ভ কৰিছে। এয়া চাওকচোন, চেনি পানীখিনিৰ কালাৰটো সলনি হৈ গৈছে। বেছি ডাঠ হ'লেও উতলাব নালাগে। অকণমান যেতিয়া এডাল তাৰ আহে, মই এতিয়া লগে লগে কেইটামান ইলাচি দি দিছোঁ যাতে তাৰ স্মেলটো ধুনীয়া হয়। আৰু এতিয়া প্ৰায় মোৰ চুগাৰ চিৰাপখিনি ৰেডি হৈছে। মই এনেকৈ হাতেৰে চাওঁতে গম পালোঁ যে এডাল তাৰ আহিছেই। এতিয়া মই গেছটো অফ কৰি দিম আৰু মই এতিয়া কেৰাহী পাতি ল'ম। এটা কেৰাহী পাতি ল'লোঁ আৰু ইয়াত মই আধা লিটাৰ গাখীৰ দি দিছোঁ। গাখীৰখিনি অকণমান গৰম হ'বলৈ লওঁতেই বেছি গাখীৰখিনি নতলাব। আৰু এতিয়া মই অকণমানকৈ ইয়াত চুজি দি দিম আৰু লগে লগে লৰাই থাকিম। চুজি মই 2 কাপ লৈছোঁ। লাহে লাহে এনেকৈ লৰাই থাকিব। এতিয়া ভালদৰে লৰাই দিম। ভালদৰে মিক্স কৰি হোৱাৰ পিছত এয়া চাওকচোন, চুজিখিনি এনেকৈ ৰেডি হৈছে। ভালকৈ এতিয়া মই মিক্স কৰিম। চুজি যিহেতু আঠা আৰু সেয়ে হাতটো নেৰিবই, লৰাই থাকিব। এনেকৈ ভালকৈ মিক্স কৰিম। আৰু এতিয়া মই এখন প্লেটত চুজিখিনি বাকি ল'ম। আৰু বাকি লোৱাৰ পিছত মই এচামুচ ঘি লৈছোঁ। ভালদৰে মই এনেকৈ মিক্স কৰি লৈছোঁ। অকণমান ঠাণ্ডা হোৱাৰ লগে লগে মই এনেকৈ সানি ল'ম। ভালকৈ এনেকৈ সানি ল'লে লালমোহনটো ফাটি নাযায়। এনেকৈ সানি লোৱাৰ পিছত মই এতিয়া লাডু বনাবলৈ আৰম্ভ কৰিম। আপোনাক যিমানটো জোখত লাডু লাগে আপোনালোকে তেনেকৈ বনাই ল'ব পাৰে। এনেকৈ ভালকৈ গোলকৈ মই লাডুটো বনাই ল'লোঁ। আৰু এতিয়া মই এনেদৰে গোটেইকেইটা লাডু বনাই ল'ম। ভালকৈ গোল গোলকৈ এনেদৰে লাড়ুকেইটা বনাই ল'ম। আৰু এতিয়া মোৰ গোটেইকেইটা লাডু বনোৱা হৈ গৈছে। আকৌ মই এটা কেৰাহীত তেল এনেদৰে লৈছোঁ। তেলখিনি গৰম হোৱাৰ লগে লগে মই জুইটো কমকৈ ৰাখিব। তেলখিনি প্ৰায় গৰম হৈছে। আৰু এতিয়া মই এটা এটাকৈ লালমোহন দি দিম। গৰম হ'লে আৰু এতিয়া মই অকণমানকৈ লৰাই দিম। এনেকৈ মই লৰাই দিম। দিয়াৰ পাছত লৰাই থাকিব, নহ'লে তলত লাগি যাব। আৰু গেছটো কমকৈ ৰাখিব। এতিয়া অকণমান ৰঙচুৱা হৈছে। চাওকচোন, ৰঙচুৱা হ'লেই
লগে গৰমে গৰমে মই চুগাৰ চিৰাপখিনিত লালমোহনকেইটা দি দিম। আৰু মই এতিয়া ভালকৈ লৰাই দিম যাতে চুগাৰ চিৰাপখিনি লালমোহনত সোমাই যায়। এনেকৈ ভালকৈ লৰাই দিম। আৰু এতিয়া মই বাকী লাড্ডুকেইটাও ভাজি ল'ম। এনেকৈ বাকীকেইটা লালমোহন মই এনেকৈ তেলত দিলোঁ, দিয়াৰ পাছত মই এতিয়া ভালকৈ ভাজি ল'ম।